মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত গ্ৰামাৰৰ বেছিক কথাখিনি আলোচনা কৰিছিলোঁ আৰু তাত আমি পাৰ্টছ অফ স্পীচৰ বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে পাৰ্টছ অফ স্পীচৰ কথাখিনি আকৌ ভালকৈ বুজিবলৈ আমি কেইটামান প্ৰশ্ন আলোচনা কৰিছোঁ। মই ভাবোঁ এই প্ৰশ্নকেইটা আলোচনা কৰিলে পাৰ্টছ অফ স্পীচখিনি তোমালোকে বুজি পোৱাত বেছি সহজ হ'ব। গতিকে আমি প্ৰশ্নকেইটা আলোচনা কৰিব ওলাইছোঁ। যে প্ৰথম প্ৰশ্ন হ'ল, হুইচ পাৰ্ট অফ স্পীচ ইজ এণ্ড ইন দ্য চেণ্টেন্স দ্য বয় এণ্ড গাৰ্লছ আৰ প্লেয়িং? দ্য বয়জ এণ্ড গাৰ্লছ আৰ প্লেয়িং বুলি কোৱা বাক্যটোত এন শব্দটো কোনটো পাৰ্টছ অফ স্পীচ, অৰ্থাৎ ই পাৰ্টছ অফ স্পীচৰ কোনটো ভাগত পৰিব? শুদ্ধ উত্তৰটো হ'ব কনজাংচন। কনজাংচন এইকাৰণে হ'ব যে কনজাংচনে দুটা বাক্যৰ দুটা অংশক বা বাক্যৰ অংশ দুটাক বা দুটা বাক্যক সি সংযোগ কৰে, আৰু ইয়াত এন শব্দটোৱে দ্য বয়জ এণ্ড গাৰ্লছ এই দুয়োটা পাৰ্টক কি কৰিছে? সংযোগ কৰিছে। গতিকে শুদ্ধ উত্তৰটো হ'ব কনজাংচন। আৰু কনজাংচনক তোমালোকে মনত ৰাখিবা, ইয়াক জইনাৰ বুলিও কোৱা হয়। জইনাৰ অৰ্থাৎ দুটাক জইন লগায়, দুটা পাৰ্টক। হোৱাট পাৰ্ট অফ স্পীচ শ্ব'জ এন একশ্যন অৰ ষ্টেট অফ বিং অৰ এক্সিট? যে পাৰ্টছ অফ স্পীচৰ কোনটো পাৰ্টছ অফ স্পীচে কোনো এটা একশ্যন বা কাৰ্য আৰম্ভ অথবা শেষ হোৱাটো সূচায়? অভিয়াছলি তোমালোকে নিশ্চয় জানা, কাৰ্যৰ লগত জড়িত ভাৰ্ব। ভাৰ্বক আমি ক্ৰিয়া বুলি কওঁ, ক্ৰিয়াপদ। নেক্সট, হোৱাট পাৰ্ট অফ স্পীচ মডিফাইজ এ ভাৰ্ব, এডজেক্টিভ, এডভাৰ্ব অৰ ফ্ৰেজ? যে আমি পাইছিলোঁ যে ভাৰ্ব, এডজেক্টিভ আৰু এডভাৰ্ব অথবা ফ্ৰেজক মডিফাই কৰা পাৰ্টছ অফ স্পীচটো হ'ল এডভাৰ্ব। যদি নাউন বা প্ৰনাউনক মডিফাই কৰে তেতিয়াহ'লে সেইটো এডজেক্টিভ হ'লহেঁতেন, কিন্তু ভাৰ্ব, এডভাৰ্ব, নাউন, প্ৰনাউন গোটেইকেইটাকে মডিফাই কৰা পাৰ্টছ অফ স্পীচটো হ'ল এডভাৰ্ব। গতিকে এইটো মনত ৰাখিবা। নেক্সট, হুইচ পাৰ্ট অফ স্পীচ ইজ ইউজ টু জইন ৱৰ্ডছ, ফ্ৰেজ অৰ ক্ল'জ? অলপ আগতে আমি আলোচনা কৰিলোঁ যে জইন কৰাৰ কাৰণে আমি সদায় কনজাংচন ব্যৱহাৰ কৰোঁ। হোৱাট পাৰ্ট অফ স্পীচ ৰিপ্লেচ এ নাউন টু এভইড ৰিপিটিশ্যন? অৰ্থাৎ নাউনটো ৰিপিট নহ'বলৈ নাউনৰ সলনি আমি যিবিলাক ৱৰ্ড ব্যৱহাৰ কৰোঁ সেইবিলাকক আমি প্ৰনাউন বুলি কওঁ। নিশ্চয় তোমালোকৰ মনত পৰিছে। হুইচ পাৰ্ট অফ স্পীচ ইজ ৱাও ইন দ্য চেণ্টেন্স ৱাও দিছ ইজ ডেলিচিয়াছ? অৰ্থাৎ ৱাও দিছ ইজ ডেলিচিয়াছ বুলি কোৱা যিটো বাক্য, এই বাক্যটোত ৱাও শব্দটো কোনটো পাৰ্টছ অফ স্পীচৰ অন্তৰ্গত? গতিকে আমি জানো যে যিবিলাক শব্দই আমাৰ আৱেগ অনুভূতিখিনিক প্ৰকাশ কৰে, ৱাও, যে কিবা এটা বস্তু আমি বহুত ধুনীয়া বস্তু এটা দেখিছোঁ বা বহুত সোৱাদ থকা বস্তু এটা খাইছোঁ, তেতিয়া আমি এনেই কওঁ ৱাও বহুত সোৱাদ হৈছে। গতিকে ডেলিচিয়াছ সোৱাদ, গতিকে ডেলিচিয়াছটো প্ৰকাশ কৰিবলৈ অৰ্থাৎ সোৱাদটো আমি বহুত ভাল বুলি প্ৰকাশ কৰিবলৈ আমি আচলতে ৱাও শব্দটো ব্যৱহাৰ কৰিছোঁ, আৰু এইটো আমাৰ অনুভূতি আচলতে। গতিকে এনেধৰণৰ শব্দবিলাক সদায় ইণ্টাৰজেকশ্যন হয়, ইণ্টাৰজেকশ্যনৰ জৰিয়তে আমি আমাৰ মনৰ অনুভূতিখিনি প্ৰকাশ কৰোঁ। নেক্সট আছে, হুইচ পাৰ্ট অফ স্পীচ শ্ব'জ দ্য ৰিলেশ্যনশ্বিপ বিটুইন নাউন এণ্ড ৱৰ্ড? নাউন এণ্ড ৱৰ্ডৰ ৰিলেশ্যনটো কোনে দেখায়? প্ৰিপজিশ্যনে দেখায়। তোমালোকে প্ৰিপজিশ্যনৰ সংজ্ঞাটো আৰু এবাৰ চাই ল'বা। Which part of speech in the sentence of a thing, an idea, a place or a person? যে কি কৈছে? Which part of speech is the name of a thing, an idea, and place or person? অৰ্থাৎ এজন ব্যক্তি, এটুকুৰা ঠাই, এটা ধাৰণা অথবা এটা বস্তুৰ নাম বুজোৱাটোক আমি কি পাৰ্টছ অফ স্পীচ বুলি কওঁ? অভিয়াছলি নাউন। একেবাৰে মানে সহজ প্ৰশ্ন। What part of speech is used to express surprise, pain, pleasure? যে আমি আচৰিত হ'লে বা আমাৰ দুখ লাগিলে বা আমি শান্তি পালে মানে মনৰ ভাৱখিনিক আমি কোনবিলাক শব্দৰে প্ৰকাশ কৰোঁ? সেইটো হ'ল ইণ্টাৰজেকশ্যন। হুইচ পাৰ্ট অফ স্পীচ ইজ দে ইন দ্য চেণ্টেন্স দে আৰ টকিং এবাউট ৰেইন? গতিকে যিটো দে শব্দ আছে, দে শব্দ মানে ইয়াত আচলতে কেইজনমান হয়তো মানুহৰ নাম আছে, গতিকে সেই মানুহ কেইজনৰ নামৰ সলনি আমি দে ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ নাউনৰ সলনি আমি নাউনখিনি ইউজ নকৰি তাৰ পৰিৱৰ্তে আমি দে শব্দটো ব্যৱহাৰ কৰিছোঁ। গতিকে নাউনৰ সলনি বহা শব্দবিলাকক আমি কি বুলি ক'ম? প্ৰনাউন বুলি ক'ম। Which part of speech is intelligent in the sentence an intelligent question? কুৱেশ্যনটো এটা নাউন, গতিকে তাক কোনে কি কৰিছে? তাৰ গুণাগুণ, দোষ গুণটো কৈছে ইণ্টেলিজেণ্ট কথা, অৰ্থাৎ এটা বুদ্ধিসম্পন্ন প্ৰশ্ন। গতিকে তাৰ গুণাগুণটো কোনে ক'ব? নাউনৰ এডজেক্টিভে ক'ব। Which part of speech is blue in the sentence the blue sky is not visible? ইয়াতো আকাশখন কেনেকুৱা? আকাশখন স্কাই বুলি কোৱাৰ লগে নাউন, গতিকে তাক আমি কি কৰিছোঁ? তাৰ গুণাগুণটো কৈছে। কেনেকুৱা গুণ? যে ব্লু স্কাই। গতিকে ব্লুটো কি হ'ব? এডজেক্টিভ হ'ব। Which part of speech modifies a noun or pronoun? Tells more about a noun? যে নাউনৰ বিষয়ে কোনে অলপ বহলাই বৰ্ণনা কৰে? নাউনৰ বিষয়ে ইয়াৰ দোষ গুণখিনি কোনটোৱে কয়? এডজেক্টিভ। কিন্তু যদি আমি নাউন, প্ৰনাউন বা ভাৰ্বৰ দোষ গুণ কোৱা যদি আমি পাৰ্টছ অফ স্পীচটো বিচাৰোঁ, তেতিয়া কিন্তু এডভাৰ্ব হ'ব। কিন্তু অকল নাউন আৰু প্ৰনাউনৰ দোষ গুণ কোৱা পাৰ্টছ অফ স্পীচটোক আমি কিন্তু এডজেক্টিভ বুলি কওঁ। Which part of speech is quickly in the sentence she replied quickly?
she replied quickly বলা যেটো বাক্য ইয়াত আমি quickly টু কোনটো পাৰ্টছ অফ স্পীচৰ অন্তৰ্গত যে আমি জানো যে ৰিপ্লাই শব্দটোৰ পৰা ৰিপ্লাইড হৈছে গতিকে ৰিপ্লাইটো হৈছে এটা ভাৰ্ব আৰু ভাৰ্বৰ দহগুণ যোনে কয় কেনেকৈ ৰিপ্লাই কৰিছিল কুইকলি তাড়াতাড়ি ৰিপ্লাই কৰিছিল গতিকে ভাৰ্বৰ দহগুণ কোৱাটোক আমি কি বুলি ক'ম এডভাৰ্ব which part of speech is under in we stood under the tree we stood under the tree under obviously তোমালোকে জানাই এইটো preposition which part of speech is think in the sentence they think he is a great player think মানে হল চিন্তা কৰা আৰু কৰা মানে হল এটা কাৰ্য গতিকে think টু কি হ'ব এটা ভাৰ্ব হ'ব they think হিহতে ভাবে ভাবাটো এটা কাৰ্য গতিকে কাৰ্যৰ কাৰণে ই এটা ভাৰ্ব which part of speech is beautiful in the sentence the beautiful flower is for you যে flower to noun flower or গুণ এটা কৈছে যে beautiful ফুলটো ধুনিয়া গতিকে নাউনৰ গুণ কলে এটো কি হ'ব adjective হ'ব which part of speech is slowly in he walks slowly ইয়াত walk to এটা verb কেনেকৈ ইয়াৰ দহগুণটো কৈছে যে walk কেনেকৈ walk কৰে slowly walk কৰে অৰ্থাৎ ভাৰ্বৰ দহগুণ কৈছে গতিকে এটো এটা হ'ব adverb which part of speech is because in he ran because he was afraid he ran because he was afraid এই বাক্যটোত because টুই কোনটো পাৰ্টছ অফ স্পীচৰ প্ৰতিনিধিত্ব কৰে আমি জানো যে যিবিলাক পাৰ্টছ অফ স্পীচে দুটা বাক্যক জইন কৰে তেনে ধৰণক আমি কনজাংচন বুলি কওঁ জইনাৰ বুলি কওঁ গতিকে he ran আৰু he was afraid এই বাক্য দুটাক because শব্দটো জইন লগাইছে গতিকে এইটো এটা কনজাংচন হ'ব the part of speech is however in you can do it however you like এই বাক্যটোত however টু কোনটো পাৰ্টছ অফ স্পীচৰ অন্তৰ্গত you can do it however you like অৰ্থাৎ তুমি যেনেকৈ বিচৰা তেনেকৈ তুমি কামটো কৰিব পাৰা however টু ইয়াত কি কৰিছে দুটা পাৰ্টক সংযোগ কৰিছে গতিকে সংযোগ কৰিলে ই হ'ব কনজাংচন গতিকে মই ভাবো এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে কৰি চালে নিশ্চয় পাৰ্টছ অফ স্পীচৰ কনসেপ্টটো আৰু অলপ ভালকৈ ক্লিয়াৰ হ'ব আৰু আজিকালি বিশেষকৈ এছাম পুলিচ আৰু এডিআৰইৰ যিবিলাক পৰীক্ষা থাকে সেই পৰীক্ষাবিলাকত এনেকৈ পাৰ্টছ অফ স্পীচ কেইটা আমাক চিনাক্ত কৰিব দিয়ে আমি বহুবিলাক পেপাৰত পাইছোঁ আমি পিছতো আলোচনা কৰিম গতিকে মই ভাবো এইকেইটা আলোচনা কৰাৰ পিছত পাৰ্টছ অফ স্পীচৰ কনসেপ্টটো আকৌ ভালদৰে ক্লিয়াৰ হ'ব আৰু আমি আজিৰ এই ক্লাছটোৰ পিছত পৰৱৰ্তী বিষয়লৈ আগবাঢ়িম ধন্যবাদ